So guys, আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মায়ে বনাব লৈছে এটা বড়া পাও মুম্বাই ষ্টাইল মই দেখাই আছো আপোনালোকক এয়া মায়ে পিছফালে বনাই আছে ৰাতিপুৱা ঠাণ্ডাত আৰু এফালে মায়ে আলু বইল হ'বলৈ দিলে অলৰেডি আলু বইল হৈ গ'ল এতিয়া মই আলুখিনি বাকলি গুচাই তাৰপিছত এতিয়া সানি ল'ম মায়ে আলুখিনি উলাই ল'লে বইল কৰা আলুখিনি আৰু এতিয়া তাৰ ছিলকাখিনি এৰাই আছে এতিয়া পাপা কামলৈ ওলাই যাব লৈছে সো এই কাৰণে মায়ে জলদি নাস্তা বনাই ফেলে পাপাক খুৱাই পঠাব আৰু কাৰণে মই গৰম আলুকিটা গুচাই আছো হাতেদি চুব পৰা নাই পানী দুৱাই লোৱা নে কি কোৱা পানী দুবালে বেয়া হৈ যাব নতুন আলু সেইকাৰণে নতুন আলু দি কিবা কিবি ৰেচিপি বনাই খাবলৈ ভাল লাগে সেইকাৰণে আজি বড়া পাও বনাব এতিয়া মই কি চাটনি কাৰণে থৈছা অঁ আচ্ছা এফালে ধনিয়াৰ চাটনিও বনিব গ্ৰীণ চাটনি যোনটো গ্ৰীণ চাটনিৰ কাৰণে মই লৈছোঁ ধনিয়া পাত আমাৰ ঘৰৰ বাৰীত হোৱা ধনিয়া পাত একদম ফ্ৰেছ ফ্ৰেছ তাৰপাছত তাতে কেইফুটমান নহৰু দিছোঁ আৰু অকণমান আদা আৰু কেঁচা জলকীয়া দি অকণমান নিমখ দি মই পিচি লওঁ সেইখিনি এতিয়া আমাৰ গৰমে আলুখিনি মেছ কৰি লৈছে ঠাণ্ডা দিনত এনেকৈ গৰম ঘৰতে বনোৱা চটপটা বস্তু খাবলৈ বহুত মজা লাগে সো সেইকাৰণে মোৰ ফৰমাইশ পূৰা কৰিবলৈ মায়ে আজি বড়া পাও বনাব লৈছে মাজে এনেকৈ বনাই থাকে আৰু গাইজ ঠাণ্ডাত মানে মোৰ অলপমান চৰ্দি হৈ গৈছে কি কৰিম আৰু উপায় নাই ঠাণ্ডাততো হ'বই আৰু এবাৰ হ'লে বহুত দিনলৈ নাযায় চৰ্দিটো থাকিয়ে যায় মায়ে এতিয়া কেৰাহী বহাই দিলে এতিয়া মই কেৰাহীটো বহাই দি এতিয়া তেল অকণমান দি দিছোঁ অকণমান তেল দিছোঁ অৱশ্যে বেছি দিয়া নাই ইয়াত মই কেইটামান কেঁচা জলকীয়া গোটাই ভাজি ল'ম বড়া পাওৰ লগত এনেকৈ তলা হোৱা জলকীয়াটো খালে আৰু মজা লাগে নমা দুটা মই উঠাই থলোঁ বেছি দিয়া নাই আমি কেঁচা জলকীয়া বেছি নাখাওঁ সেইকাৰণে এতিয়া এইখিনিতে মই অকণমান পিঁয়াজ আৰু কেঁচা জলকীয়া কটা দি দিছোঁ এইফালে মায়ে এতিয়া কি কৰি আছে মামাই এতিয়া আদা থেতেলাই দিছোঁ ইয়াত দি দিলোঁ ইয়াত মই নিমখ দি ল'ম মানে নিমখ অকণ বেছি দিছোঁ কাৰণ আলুখিনিৰ লগত ভাজিম আৰু অকণমান হালধি আৰু অকণমান ধনিয়া গুড়া অনুসৰি অকণমান জলকীয়া গুড়া দি দিছোঁ এইখিনি অকণমান ভাজি ল'ম তেল কম দিছোঁ বাৰু তেল বেছি দিলে হেৰি হ'ব মই মেচ কৰি থোৱা আলুখিনি দি দিছোঁ মই এইখিনি মিলাই ল'ম
সো গাইজ বৰাৰ কাৰণে আলুখিনি এতিয়া প্ৰিপেয়াৰ হৈ গ'ল আৰু এইখিনি মই এতিয়া নমাই থওঁ গেছটো অফ কৰি দিওঁ তাৰপাছত বাকী প্ৰচেছখিনি বনাওঁ এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ তেতিয়ালৈ মই বাকীখিনি কৰোঁ এতিয়া মই এয়া বেচন ল'লোঁ তাৰপাছত ইয়াত মই নিমখ অকণ মিলাই দিছোঁ আৰু অকণমান জলকীয়া গুড়ি আৰু কেইটামান গোটা জিৰা আৰু অকণমান হালধি পাউডাৰ দি দিছোঁ আৰু ইয়াত অকণমান খোৱা চৌদা দিছোঁ অৱশ্যে মই এইখিনি মই মিলাই ল'ম মিলাই এটা ঘোল বনাই ল'ম এতিয়া মই এয়া পানী দি পেলাই লাহে লাহে এটা ঘোল বনাই লৈছোঁ আমাৰ ঘোলখিনি তৈয়াৰ হৈ গ'ল এয়া চাওক বেছি গোটাও নহয় বেছি পনীয়াও হোৱা নাই এতিয়া আলুখিনি এতিয়া মই কেৰাহীটো বহাই ল'লে কেৰাহী বহাই ল'লোঁ কেৰাহীটো আমাৰ গৰম হৈ গ'ল ইয়াত মই তেল দি ল'ম তেলটো অৱশ্যে অলপ বেছি লাগিব কাৰণ বৰাটো ডুব যোৱাকৈ দিব লাগিব তেল সেইখিনি এয়া মই জাৰত দি ল'লোঁ যোনখিনি যে মামাই কৈছিলে যে মই থৈছোঁ বুলি সেইখিনি দি লৈছে এতিয়া জাৰত ন যিখিনি মই চাটনি পিচিবৰ কাৰণে থৈছিলোঁ সেইখিনি মই এতিয়া জাৰত দি এতিয়া মই মিক্সিত পিচি ল'ম চ' গাইজ এতিয়া মই আছোঁ আমাৰ সৰু বাৰীখনত কাৰণ আমাৰ মৰম লগা বাৰীয়ে সৰু চাই সেইখিনি চব পাপাই কৰিছে এইফালে লাই লাগি আছে লাই শাক এইফালে পালেং শাক লাগি আছে আৰু মই দেখাই আছোঁ ধনিয়াও লগাইছে পাপাই সেয়া এইখিনি তেনেকৈ ধনিয়া লগাই থৈছে আৰু এনেকৈ আমাৰ আলুখিনি এনেকৈ গোল বনাই লওঁ এইটো বৰা বনোৱাৰ প্ৰিপাৰেশ্যন এইটো এতিয়া আলুখিনি অকণমান গোল বনাই এনেকৈ তাৰপিছত ইয়াত ডিপ কৰি আমাৰ তেলখিনি গৰম হৈ গ'ল ইয়াত ডিপ কৰি আমি এটা এটাকৈ অকণমান জুইটো ষ্টিমটো কমাই দিম এইফালে আমাৰ বৰা বনি আছে মানে তালি আছে আৰু এয়া চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ ধুনীয়া হৈছে খাবলৈও চাগে ধুনীয়াই হ'ব এনেকৈ আমি কেইটামান বনাই ল'ম ময়ো এটা বনাই চাওঁ নেকি বনাওঁ চ' গাইজ ময়ো এটা বনাই চাওঁ এনেকৈ ঘোল হৈ গ'ল আৰু এতিয়া বেচনৰ কোট কৰি দিওঁ দিয়া লাহেকৈ জাগা হ'ব জানো ৰ'বা মই এইকেইটা নমাই দিওঁ এইটো হৈ গ'ল এইফালে চাওক আমাৰ ফাৰ্ষ্ট বৰাটো বনি ৰেডি হৈ গ'ল চ' চাওক গাইজ ইমান ধুনীয়াকৈ বৰাকেইটা বনি পেলাই ৰেডি হৈ গ'ল চ' গাইজ এইফালে এনেকৈ পাওকেইটা মায়ে লৈ লৈছে এতিয়া আৰু এইফালে আছে বৰা আৰু এইফালে চাটনি বনি পেলাই ৰেডি হৈ গ'ল এতিয়া পাও ৰেডি বৰা পাও ৰেডি এতিয়া এইটো মাজেদি আমি কাটি লৈছোঁ
এতিয়া এই বৰা ল'লোঁ ইয়াত অকণ অকণ আমি বনাই থোৱা ধনিয়া পাতৰ চাটনি দি লওঁ তাৰপিছত অকণমান এয়া যিখিনি আমি বনাওঁতে থাকি গৈছিলে সৰু সৰু ভাজিখিনি চূড়াখিনি অকণমান অকণমান দি লওঁ তাৰপাছত ইয়াত এটা বৰা দিম আকৌ ইয়াত অকণমান চাটনি দিম বেছি নিদিওঁ জ্বলা আহিছে চাগে তাৰপাছত এইটোত লৈ এনেকৈ অকণমান এইটো হৈ গ'ল বৰা পাও হৈ গ'ল বৰা পাও মিৰ্চি একদম মজা বনিছে দেই এয়া চাওঁ একদম ডাঙৰ ডাঙৰ বৰা লগত চাটনি এতিয়া মই অলপ অলপে চাটনি দিছোঁ তোমালোকক লাগিলে লৈ খাই ল'বা দেই অ'কে এতিয়া আমাৰ ইয়াৰ পৰা ৰেডি হৈ গ'ল এতিয়া লোৱা তুমি আৰু পাপা খোৱা তুমিও লৈ লোৱা মই ল'ম চাওক গাইজ আমাৰ বৰা পাও ৰেডি হৈ গ'ল So guys, cheers to the first bite of vada pav. মজা বনিছে আমাৰ মজা বনিছে দেই বুজিছেনে কোৱা মিৰ্চিটো মজা মামা তোমাৰ বনোৱা ৰেচিপিটোৱে খাই কেনেকুৱা লাগিছে ভাল লাগিছে মোৰ তোমালোকৰ কেনেকুৱা লাগিলে বা মোৰতো বহুত মজা লাগিছে পাপাৰো ভাল লাগিছে কৈছে তোমালোকৰ ভাল লাগিলেই ভাল সো গাইজ আপোনালোকেও তেনেকৈ বনাই খাব ট্ৰাই কৰি চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে ব্লগটো আৰু যদি আজিৰ ব্লগটো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো চ' আজিৰ কাৰণে ইয়াতেই ব্লগটো এণ্ড কৰোঁ চ' বাই বাই